এই বিহারি কোন যাওয়া এই বলা কেমন তো ভাই নাকি এ ও দেখাই না চিনিয়ে দাও তো ভাই দেখুন এই নুম তো সাকেলে ভাই কোন হইছে তো আজিকালি এই মই কালি গুৱাহাটীৰ পৰা আহিলো নহয় কি ক অ গুৱাহাটীত গৈছিল তো তো আজিকালি কি কৰা কৰিছ মই বহুত ডাঙৰ মানুহ হৈছো মই পোৱা নাই নেকি বিহাৰী গম পোৱা নাই শুন হেট কথা কোৱা তো বিহাৰী হৈ থাকিবি কোৱাচোন কি কৰিছ জনতাৰ কথা নাজানা বিতো নাজানো মই তোক এটা কাহিনী কওঁ কালিৰ কাহিনী কোৱাচোন মই কালি গুৱাহাটীৰ পৰা আহিছো আহি আমি চকত নুমিছো বাছৰ পৰা নুমিছো নুমি কেনে আগত আপোনাৰ ব্ৰইলাৰৰ দোকান দেখা পালে ব্ৰইলাৰ চাফাই লাগি গ'ল একদম পুৰা বাকী খাই আহিলো ব্ৰইলাৰ চাফা লাগি গ'ল আকৌ ব্ৰইলাৰ ল'লো লৈ ঘৰত আহিলে চিধা ৰিক্সা এখন লৈ কেনে 10 টকা দি আহি গ'লো একদম ঘৰলৈ ব্ৰইলাৰটো ধুনীয়াকৈ বনাই চনাই ফ্ৰেছ কৰি খালোঁ খাইটো সোমালো পুৰা বৰষুণ দিছে ৰাতি বৰষুণ একদম পুৰা বানপানী একদম মাৰি কেনে আমাৰ নদী ফুল হৈছে দেখা নাই নেকি নদী ফুল দেখিছোন নদীটো পুৰা বৰষুণ দিছে আৰু দিতে মোৰ সপোনটা দেখিলে না মাছেদি একদম আমাৰ ঘৰ ভৰ্তি হৈ গৈছে না কি ক টৰ্চ লাইটটো বিচাৰি পাই গ'লো যাই কেনে দেখালোঁ টৰ্চ লাইট বেটাৰী নাই দেখি কি কৰিলোঁ টৰ্চ লাইটটোৰ ক'বৰ পৰা খুচৰি বেটাৰী ভৰালোঁ ধৰি কেনে ধৰি নিঠেৰে বাৰান্দা যাই কেনে মই খুটাটোৰ কাষতেই দেখা পালোঁ খালে পৰি থকা জংগী চৰ মাগুৰ এটা তাৰপিছত মোক কি মাগুৰটোৰ কাষত যাই জঙাৰ পাত ওলাই টৰ্চ লাইটটো মাৰি কেনে চালোঁ কি বস্তু এইটো মাগুৰ নে কি মাগুৰে কিন্তু মই ফাৰ্ষ্টতে ভাবিলোঁ মাগুৰ নহয় হালধীয়া কালাৰ জণ্ডিছ হৈছে নহয় কি ক তাৰপিছত মই মাৰিব যাওঁতে মোক কৈছোঁ নামাৰিবি মোক মোৰ জণ্ডিছ হৈছে মই আজি মোক মাৰিবি কালি মাৰিবি কালি মই আকৌ আহিলে মোক কালি মাৰিবি তই জঙাই সঁচা কৈছে সেনেকৈ তাৰপিছত মই মোৰ মনত অলপ দুখ লাগি গ'ল তাৰ কাৰণে দোকানটো লাগি গ'ল তাতে তাৰপিছত মাৰোঁ নে নামাৰোঁ ভাবি থাকোঁতে সি মোক ক'লে নামাৰিবি মোক কালি আহিম আকৌ তাৰপিছত মোক কালি আকৌ জোঙাতে মাৰিবি খাবি নামাৰিলোঁ যাবা দিলোঁ যা আজিকালি ক'ত থকা কৰিছে মানে মোক গুৱাহাটীত থাকোঁ গমেই নাপা নেকি তই ক'ত যাবলৈ আহিছিলি এনে চকুৰ পৰা আহিলো তোক কিবা লাগে কিবা বিপদ পৰিলে মোক কবি মই ডেঞ্জাৰ মানুহ একদম পুৰা ডেঞ্জাৰ এতিয়া যাওঁ আৰু ঠিক আছে যা কি কাউৰীৰ ফুফৰ দৰে বেবে আছা কে বেবে আছা মোকে সেই তই তাকে নকয় ধৰ্মেন্দ্ৰৰ পুতেক নহয় ধৰ্মেন্দ্ৰৰ পুতেক তই কাৰ লগত গান মাৰিবি জুবিনীৰ লগত গান মাৰিবি নে পাপনৰ লগত গান মাৰিবি তই কওঁ নীলা তই 5 টকাৰ কথা কৈ তই নীলাকৰ লগত গান মাৰি তোক মই সুধিছোঁ জুবিনীৰ লগত গান মাৰিবি নে পাপনৰ লগত গান মাৰিবি তই 5 টকাৰ কথা কৈ দিছে নীলাকা এনেকৈ দিলে নীলাকাশ দৌৰি থাকে তই নীলাকৰ লগত গান মাৰিবি কথা কওঁ তোৰ টেনশ্যন নল'বি তই ধৰ্মেন্দ্ৰৰ পুতেক নহয় মই তোক কি নীলাকাশ নহয় নীলাকাশৰ লগত মই গান মাৰাৰ চান্স দিমেই দিম তই টেনশ্যন ল'ব নালাগে তই আলি গান কি কৰ মই নীলাকাশৰ লগত তোক গান মাৰিব দিমেই দিম টেনশ্যন ল'ব নালাগে তই এই সুষমাযোৰ মই শ্ৰীলংকাৰ পৰা আনিছোঁ জোতাযোৰ মই কাউৰীত থতাৰি বনাইছোঁ 5 লাখ টকা লৈছোঁ চুষমাযোৰ হৈছে কাউৰীৰ নমেদি বনাইছোঁ আৰু কাউৰীত থতাৰি বনাইছোঁ 5 লাখ 10 লাখ টকা শ্ৰীলংকাৰ পৰা লৈছোঁ গলাও ফুৰিলা হৈছে কিন্তু গলাত অলপ মিনি তোৰ চাৰ্ফ এক্সেল চাবজি সেইটো অলপ পজ কৰিব থবা লাগব ধৰি তো ঠিক হৈ যাব ঠিক আছে মজা কি কৈছে বহুনে ঘৰত দিকে নাই ভাল লাগে গুৱাহাটীত গৈছিলোঁ গুৱাহাটীৰ পৰা আহিলোঁ কালি আহি কেনে এতিয়া আৰু ঘৰতে আছোঁ আৰু ক'তো যোৱা নাই তোৰ খবৰ ঠিক নাই কি কৰিছে মোবাইলটোত চাওক কিছে তাৰমানে মই 3 মাহ আগত ৰাজস্থান আছিলোঁ গম পাইছেনে ৰাজস্থান কি ধুনীয়া গৈছোঁ মোৰ আগত ট্ৰেইন লাইন এটা ৰাস্তা ৰেল আহি আছে আগতে ৰেল এখন আহি আছে আৰু ৰাস্তাত মই পুৰা নজৰ কৰিলোঁ ৰেল লাইনটো এটা মস্ত গাঁথা লাখ মানুহ মৰি উঠেই লাখ মানুহ মৰি যাব গাঁথাত পৰি তাৰপিছত মোৰ আগতে এটা ডাঙৰ শিল পাথৰ দেখিছে পাথৰ আছে মই ভৰ্তি কি কৰি দিলোঁ একদম নহয় জয়গান একদম পৰি গ'ল তাৰপিছত ৰেলখন পুৰা এনেকৈ আহি গ'ল গুচি গ'ল মানুহ নমৰি একো নহ'ল তাৰপিছত মুদি গম পালা কথা কালি এতিয়া মুদি আছিল ঘৰত আহি কেনে মোক সম্বোধনা দিছি পইচা পাতি দিছি আৰু কিবা এটা তোকে লাগে ইমান তোৰ পইচা দি আছে নাই আমাৰ ঘৰত যাবি 3 লাখ টকামান দি চাহ তাহ খাবি আৰু একদম বুজিছে নাই কালি মোক হেমন্ত ৰাতি ফোন কৰিছি নহয় ফোন কৰি মোক গোটেই পাবজি খান আছে অসমত সেই আৰু ভাৰততো আছে এতিয়া মোক কি কৈছিল পাবজি এখন ডিলিট কৰি দি কিয় নতুন এখন ইনভেষ্ট কৰি দি মই ভাবিছোঁ কি দেও
মানে চবেই ভাল পাব চব্জি 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 তাতে কি মানে ভাবজি আছে চিকেন ডিনার তাতে আকৌ কি উইনাৰ পানীলাও ডিনাৰ বুজিছে না এতিয়া চব্জি খান চবেই খাই ল'ব আৰু তই বুজি পাইছি না তই মিছা কথা কৈছ নেকি তোক হিমন্তে ফোন মাৰিব তই গমেই নাপা নেকি মই ডাঙৰ মানুহ ইঞ্জিনিয়াৰ ডিগ্ৰী পাছ কৰি কমপ্লিট কৰি পঢ়ি থৈ গুচি আহিছোঁ মই সিহঁতে মোক ফোন কৰিব নোৱাৰে নেকি নম্বৰ দখল পালে মোবাইলটো নাযাৰ মানে আনলিমিটেড দখাল হয় দিয়া আৰু মোৰ ডেডি যাবি হা মাত্ৰ 3 লাখ টকামান লৈ দে যা আজি কিয় ইমান খুচিত আছা জনতা ভাই আজি লগ পালো নহয় নীল আকাশৰ লগত বোলে গান মাৰিব দিব নীল আকাশৰ লগত তোক গান মাৰিব দিব সি গাজৰো দিব তো দে তই নীলাকাশৰ লগত গান মাৰি থাক দেই সি গাজা মাৰাতে যাব সি বাপৰে কি হিমন্তৰ লগতো কথা পাতে চাইনা মাগুৰ খাল ধৰে সি আৰু জণ্ডিছ হোৱা মাছ ধৰে মাছৰ লগত কথা পাতে সি তই নীলাকাশৰ লগত গান গাই থাক এই চেঞ্জ নহ'ল সি গাজৰো থাকিল